কোনো এটা ভাষা শুদ্ধকৈ ক'ব আৰু লিখিবৰ বাবে ব্যাকৰণৰ একান্তই প্ৰয়োজন। সেয়েহে আজি আমি ব্যাকৰণৰ প্ৰত্যয় নামৰ এই ভাগটোৰ বিষয়ে কিছু কথা জানিবলৈ আগবাঢ়িছোঁ। এতিয়া আমি প্ৰথমে জানিব লাগিব প্ৰত্যয় কাক বোলে। ধাতু আৰু প্ৰাতিপাদিকৰ পিছত বহি যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টিয়ে নতুন শব্দ সৃষ্টি কৰে সেই বৰ্ণ বা বৰ্ণ সমষ্টিকে প্ৰত্যয় বোলে। এতিয়া জানিব লাগিব ধাতু কাক বোলে। ধাতু যদি চিনি নাপাওঁ তেতিয়াহ'লে আমি প্ৰত্যয় কেনেকৈ নিৰ্বাচন কৰিম। সেয়েহে আমি জানিব লাগিব ধাতু কি। ক্ৰিয়াৰ মূল, ধাতু হৈছে ক্ৰিয়াৰ মূল। আকৌ আমি জানিব লাগিব ক্ৰিয়ানো কি। কোনো এটা কাম কৰা বা হোৱা বুজোৱাকে ক্ৰিয়া বোলে। অৰ্থাৎ কোনো এটা কাম কৰা বা হোৱা বুজালে যি পদ আমি ব্যৱহাৰ কৰোঁ সেই পদক আমি ক্ৰিয়া পদ বুলি কওঁ। কাম কৰে। এই ক্ৰিয়াপদৰ মূলটো, ক'ৰ পৰা ক্ৰিয়াপদটো উৎপত্তি হৈছে সেই মূলটো হ'ব ধাতু। উদাহৰণস্বৰূপে আমি ব্যাকৰণ পঢ়িছোঁ। এই যে পঢ়িছোঁটো ক্ৰিয়া, আৰু এই পঢ়িছোঁটো ক'ৰ পৰা উৎপত্তি হৈছে? পৰ ধাতুৰ পৰা। গতিকে আমি ধাতু আৰু ক্ৰিয়া এই দুইটা বস্তু জানিলোঁ। এতিয়া জানিব লাগিব ধাতু আৰু প্ৰাতিপাদিক। ধাতু জানিলোঁ, তেতিয়াহ'লে প্ৰাতিপাদিকনো কি বস্তু? প্ৰাতিপাদিক কি জানিবলৈ হ'লে আমি একেবাৰে সৰল অৰ্থত সকলোৱে বুজাকৈ ক'বলৈ হ'লে বিশেষ্য, বিশেষণ অথবা সৰ্বনাম পদ বিশিষ্ট যিবোৰ কথা সেইবোৰেই হৈছে প্ৰাতিপাদিক। এতিয়া আমি নিশ্চিত হ'লোঁ যে প্ৰাতিপাদিক হৈছে কোনো এটা বস্তুৰ অৱস্থাবাচক মূল বস্তুটো। গতিকে দেখা গ'ল ইয়াত নামবাচক বস্তুৰ কথা ক'লে। নামবাচক বস্তুবোৰৰ এটা অৱস্থাৰ মূলটোৱেই হৈছে প্ৰাতিপাদিক। ই বিশেষ্য পদো হ'ব পাৰে, সৰ্বনাম পদো হ'ব পাৰে অথবা বিশেষণ বোধকো হ'ব পাৰে। এতিয়া আমি আহিম এই প্ৰত্যয়ৰ ভাগসমূহৰ বিষয়ে জানিবলৈ। প্ৰত্যয়ক আমি প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰিব পাৰোঁ, আৰু কেইটামান ভাগ আছে যিবোৰ আমাৰ মূল ভাগৰ অন্তৰ্ভুক্ত নহয়। সেইখিনি কথা আমি পিছত জানিম। মূল 4টা ভাগনো কি কি এই সম্পৰ্কে জানো। কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি প্ৰত্যয়। এই 4টা প্ৰত্যয়ৰ মূল ভাগ। এতিয়া আমি অলপ আগতে পাই অহা ধাতু, সেই ধাতুক আমি কৃত প্ৰত্যয় নিৰ্বাচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব। ক্ৰিয়াৰ মূলেই হৈছে ধাতু, আৰু যিবোৰ প্ৰত্যয় ধাতুৰ পাছত বহে, ধাতুৰ পাছত বহি নতুন শব্দ সৃষ্টি কৰা শব্দ সমষ্টিকে আমি কৃত প্ৰত্যয় বুলি কম। কৃত প্ৰত্যয় হ'বলৈ হ'লে সেই কোনো এটা ধাতুৰ পিছফালে বহিব লাগিব। তেতিয়া নিশ্চিত হ'ম যে সি কৃত প্ৰত্যয়। ধৰি লোৱা হ'ল অলপ আগতে আমি পৰ ধাতুটোৰ কথা কৈছিলোঁ। পৰ ধাতুৰ পিছত যদি আমি ইছু প্ৰত্যয় লগাম, পঢ়িছোঁ, মই পঢ়িছোঁ, আমি পঢ়িছোঁ, এনেকুৱা ধৰণৰ পৰ ধাতু, লিখ ধাতু, পৰযোগী ইছু, পঢ়িছোঁ, পৰযোগীম, পঢ়িম, লিখ যোগক, লিখক, এনেকুৱা ধৰণৰ যিবোৰ নতুন শব্দ পাম ধাতুৰ পিছত লগ লাগি সৃষ্টি হোৱা নতুন শব্দ সমষ্টিকে আমি কৃত প্ৰত্যয়ৰ অন্তৰ্গত কৰিম। ইয়াৰ পিছৰ দ্বিতীয়টো ভাগলৈ আহোঁ, এইটো তদ্ধিত প্ৰত্যয়। আমি কিছু সময়ৰ পূৰ্বে প্ৰাতিপাদিকৰ বিষয়ে জানিছিলোঁ। প্ৰাতিপাদিক এই তদ্ধিত প্ৰত্যয় নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰাতিপাদিক চিনি পাব লাগিব। প্ৰাতিপাদিকৰ পিছত যিবোৰ শব্দ বা শব্দ সমষ্টি, বৰ্ণ বা বৰ্ণ সমষ্টি লগ হৈ এটা নতুন শব্দ সৃষ্টি কৰিব, সেই নতুন শব্দটো হ'ব তদ্ধিত প্ৰত্যয়। ধৰি লোৱা হ'ল অসম যোগ ইয়া প্ৰত্যয়টো লগ হ'ল, ই হ'ল অসমীয়া, গতিকে ই হ'ব তদ্ধিত প্ৰত্যয়। ঠিক তেনেকৈয়ে আমি অনেক ধৰণৰ প্ৰাতিপাদিকৰ পিছত ব্যৱহাৰ হোৱা শব্দ সমষ্টিক আমি তদ্ধিত প্ৰত্যয়ৰ অন্তৰ্গত কৰিব পাৰিম। এতিয়া আমি প্ৰত্যয়ৰ তৃতীয়টো ভাগলৈ আহিছোঁ। সেই ভাগটো হৈছে স্ত্ৰী প্ৰত্যয়। স্ত্ৰী শব্দটোৰ অৰ্থ হৈছে তিৰোতা।
এতিয়া স্ত্ৰী প্ৰত্যয় নিৰ্বাচনৰ ক্ষেত্ৰত আমি মূলতঃ কেইটামান নিৰ্দিষ্ট প্ৰত্যয়, নিৰ্দিষ্ট শব্দ সমষ্টি, বৰ্ণ সমষ্টি ব্যৱহাৰ কৰোঁ। সেই বৰ্ণ সমষ্টি যেতিয়া আন শব্দৰ পিছত যোগ হ'ব তেতিয়া সি আমাৰ দৃষ্টিত স্ত্ৰীলিংগবাচক শব্দ হৈ পৰিব। যেনে কান্দুৰা যোগী দীৰ্ঘ ই কান্দুৰী, বৰুৱা যোগনী বৰুৱানী। তেনেধৰণে আমি ই, অনি, নি ইত্যাদি শব্দ বা বৰ্ণ সমষ্টিৰ জৰিয়তে যি নতুন প্ৰত্যয় পাম সেই প্ৰত্যয়েই হ'ব স্ত্ৰী প্ৰত্যয়। প্ৰত্যয়ৰ আন এটা ভাগ, আমাৰ চতুৰ্থটি ভাগ হৈছে বিভক্তি প্ৰত্যয়। বিভক্তি বুলি কওঁতে আমি প্ৰধানকৈ দুই প্ৰকাৰ বিভক্তিৰ কথা মনলৈ আনিব লাগিব। এক প্ৰকাৰ বিভক্তি শব্দ বিভক্তি। শব্দ বিভক্তি বুলি কওঁতে আমি মূলতঃ 7 প্ৰকাৰৰ শব্দ বিভক্তিৰ চিন লাভ কৰিছিলোঁ। প্ৰথমা শব্দ বিভক্তিৰ চিন এ, ই, অটোক আমি শূন্য বিভক্তি হিচাপে, একো নাই হিচাপে গ্ৰহণ কৰোঁ। দ্বিতীয়া ক, অক, তৃতীয়া ৰে, দি, দ্বাৰা, চতুৰ্থী লৈ, পঞ্চমী পৰা, ষষ্ঠী ৰ, সপ্তমী ত। এই শব্দ বিভক্তিৰ চিনসমূহ লগ হৈ এই বিভক্তি প্ৰত্যয় হোৱা দেখিবলৈ পাওঁ। তাৰোপৰি ক্ৰিয়া বিভক্তিৰ চিনৰ জৰিয়তেও ক্ৰিয়া বিভক্তি কৰ্মৰ ক্ষেত্ৰত, পুৰুষবাচক প্ৰত্যয়ৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। ক্ৰিয়া যেনে আমি আগতেও পাইছোঁ, কোনো কাম কৰা বা হোৱা বুজালে ক্ৰিয়াপদ হয়। পৰ ধাতুৰ লগত আমি ইছু লগ লগালে পঢ়িছোঁ হ'ব। ঠিক তেনেধৰণে এই বিভক্তি প্ৰত্যয় নিৰ্ণয় কৰা হয়। প্ৰধানকৈ পুৰুষৰ কথাটো আমাৰ ধাৰণালৈ আহিব লাগিব। পুৰুষ মানে পুং শব্দটো বুজোৱা নাই, মতা মানুহৰ ক্ষেত্ৰত বুজোৱা নাই। এই পুৰুষে আমাক অসমীয়া ব্যাকৰণৰ প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষৰ কথা বুজাইছে। এতিয়া বিভক্তি প্ৰত্যয়ৰ ক্ষেত্ৰত ধৰি লোৱা হ'ল তোমাৰ মা। তোমাৰ মা ঘৰত আছেনে বুলি আমাৰ বহু লোকে ক'লেও এই বাক্যটো শুদ্ধ নহয়। আমি ইয়াত প্ৰত্যয় শুদ্ধ ৰূপত ব্যৱহাৰ কৰিব পাৰিব লাগিব। তোমাৰ মাৰা ঘৰত আছেনে? মাৰা, তোমাৰ মাৰা, তোৰ মাৰ, আপোনাৰ মাক, তাৰ মাক, মোৰ মা। এনেধৰণে আমি এই বিভক্তি প্ৰত্যয় নিৰ্ণয় কৰিব পাৰোঁ। ঠিক তেনেকৈ ক্ৰিয়াবাচক ক্ষেত্ৰতো, ক্ৰিয়া বিভক্তিৰ ক্ষেত্ৰতো মই পঢ়িছোঁ, ইছু লগ লাগিছে, আপুনি পঢ়িছে, ইছে লগ লাগিছে। এনেধৰণে বিভক্তি প্ৰত্যয় নিৰ্ণয় কৰা হয়। আজি আমি প্ৰত্যয়ৰ সম্যক ধাৰণা লাভ কৰিব নিশ্চয় পাৰিলোঁ। এই মূল প্ৰত্যয়ৰ 4টা ভাগৰ উপৰিও আমি আৰু কেইটামান প্ৰত্যয়ৰ বিষয়ে জানিব লাগিব। নিৰ্দিষ্টতাবাচক প্ৰত্যয়, ইয়াক বহুলোকে নিৰ্দেশাত্মক প্ৰত্যয় বুলিও কয়। অনিৰ্দিষ্টতাবাচক প্ৰত্যয়, তাৰোপৰি আৰু 2 প্ৰকাৰৰ প্ৰত্যয় আমি দেখিবলৈ পাইছোঁ, স্বাৰ্থিক প্ৰত্যয় আৰু দৃঢ়তাবাচক প্ৰত্যয়। কোনো এটা ভাষা শুদ্ধকৈ ক'ব বা লিখিবৰ বাবে ব্যাকৰণৰ একান্ত প্ৰয়োজন অনুভৱ কৰি আজি আমি প্ৰত্যয় সম্পৰ্কে কিছু ধাৰণা লাভ কৰিলোঁ। আগলৈ ব্যাকৰণৰ একো একোটা বিষয় এনেধৰণে আলোচনাৰ মাজলৈ আনিম। ধন্যবাদ।